নমস্কাৰ, মই নাজিম তালুকদাৰ। কামৰূপ এগ্ৰ ফাৰ্মৰ পৰা মই মোৰ ফালৰ পৰা সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু এয়া কোইল পাতৰ পোৱালি আপোনালোকে দেখা পাইছে। এয়া হ'ল 7 দিনৰ পোৱালি। এইবিলাক জাপানীজ কোইল হয় আৰু এইটো অলপ ডাঙৰ জাত। ই 45 দিনত কণী পাৰে। এইটো কণীৰ কাৰণে 45 দিনত পৰা কণী দিয়া আৰম্ভ কৰিব আৰু একেলগে 18 মাহ কণী দি থাকিব। যদি আপোনালোকক কোইল বাৰ্ড লাগে, পোৱালি বা ডাঙৰে হওক বা কণীয়ে হওক, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাইছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক আৰু শ্বেয়াৰ কৰিব। মই আজিলৈ এৰিছোঁ। নমস্কাৰ, মই নাজিম তালুকদাৰ। কামৰূপ এগ্ৰ ফাৰ্মৰ পৰা মই মোৰ ফালৰ পৰা সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু এয়া কোইল পাতৰ পোৱালি আপোনালোকে দেখা পাইছে। এয়া হ'ল 7 দিনৰ পোৱালি। এইবিলাক জাপানীজ কোইল হয় আৰু এইটো অলপ ডাঙৰ জাত। ই 45 দিনত কণী পাৰে। এইটো কণীৰ কাৰণে 45 দিনত পৰা কণী দিয়া আৰম্ভ কৰিব আৰু একেলগে 18 মাহ কণী দি থাকিব। যদি আপোনালোকক কোইল বাৰ্ড লাগে, পোৱালি বা ডাঙৰে হওক বা কণীয়ে হওক, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাইছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক আৰু শ্বেয়াৰ কৰিব। মই আজিলৈ এৰিছোঁ।